বন্ধুসকল, আজি এই ভিডিঅ'ত আমি কথা পাতিম কেনেদৰে বুজিব পাৰি যাক আমি ইমান বেছি কৰি ভাল পাওঁ, যাক আমি ইমান বেছি কৰি গুৰুত্ব দিওঁ, যাক আমি ইমান বেছি মৰম চেনেহ কৰোঁ, নিজতকৈ বেছি কাৰোবাক বিশ্বাস কৰোঁ, সেইজন ব্যক্তি মোৰ কাৰণে এজন ভাল ব্যক্তি হয় নে নহয়। কিয়নো জীৱনত আমাৰ সৈতে এনেকুৱা বহুতবাৰ হয়, কিছুমান ভুল মানুহৰ পালাত পৰি জীৱনটো আমি বৰবাদ কৰি দিওঁ, জীৱনটো আমি ধ্বংস কৰি দিওঁ। পাছত গৈ ৰিগ্ৰেট কৰোঁ যে কেনেকুৱা মানুহৰ সৈতে মই সম্পৰ্ক গঢ়িলোঁ। পাছত গৈহে আমি ৰিগ্ৰেট কৰোঁ যে কেনেকুৱা ভুল মানুহৰ সৈতে মই সম্পৰ্ক গঢ়িলোঁ, কেনেকুৱা ভুল মানুহৰ সৈতে মই প্ৰেম প্ৰীতি কৰিলোঁ, যিয়ে মোক বৰবাদ কৰি পেলাইছে, ধ্বংস কৰি পেলাইছে, সকলোবোৰ শেষ কৰি পেলাইছে। তো সকলোবোৰ শেষ হোৱাৰ আগত ভিডিঅ'টো একবাৰ নিশ্চয় চাবা। আৰু যিবোৰ মই কথা ক'ম যদি তোমাৰ তাত লাগে যে তোমাৰ পাৰ্টনাৰৰ মাজত তুমি এইবোৰ বস্তু দেখা পোৱা বা এনেকুৱা লক্ষণ দেখা পোৱা, তেতিয়াহ'লে তেওঁৰ পৰা সকলো সময়তে আঁতৰত থাকা। তেওঁ তোমাৰ কাৰণে এজন সঠিক ব্যক্তি কেতিয়াও হ'বই নোৱাৰে। যিয়ে তোমাক সঁচাই কৰি ভাল পাব, তেওঁ কেতিয়াও এনেকুৱা কাম তোমাৰ কাৰণে নকৰে। তো যদি তোমাৰ তাত এনেকুৱা লাগে তেওঁ তোমাক ভাল পায়, তেতিয়াহ'লে তেওঁৰ মাজত এইবোৰ লক্ষণ তুমি কেতিয়াও দেখাই নোপোৱা, তোমাৰ সৈতে কেতিয়াও এনেকুৱা নকৰে। তেওঁ সকলো সময়তে চেষ্টা কৰিব তোমাক সুখত ৰাখিবলৈ, সকলো সময়তে চেষ্টা কৰিব তোমাক উন্নতিৰ পথত লৈ চলিবলৈ, ঠিক আছে। আৰু যদি তোমাৰ তাত এনেকুৱা লাগে যে তোমাৰ পাৰ্টনাৰ এইবোৰ কাম কৰে, তেতিয়াহ'লে গম পাই যাবা যে তেওঁ কি ক'ম আৰু মিছা মায়াৰ জালত তোমাক ফচাইছে, ঠিক আছে। তাৰ পৰা তুমি ওলাই আহিব লাগিব। তো কি বলা ভিডিঅ'লৈ আগবাঢ়ো। সকলোতকৈ প্ৰথম কথাষাৰ হৈছে তোমালোকৰ ৰিলেশ্যনশ্বিপত কিবা এষাৰ সৰু সুৰা কথা লৈ পেলাই সন্দেহ সোমাইছে, কিবা এষাৰ সৰু সুৰা কথা লৈ পেলাই ভুল বুজাবুজি হৈছে, মিছ আণ্ডাৰষ্টেণ্ডিং হৈছে। সেইটো দূৰ কৰিবলৈ, তাৰ চলিউশ্যন বিচাৰি উলিয়াবলৈ তেওঁ তোমাৰ সৈতে কেতিয়াও ঠাণ্ডা দিমাগেৰে ডিছকাছেই নকৰে। কেতিয়াও এষাৰ কথা নকয় যে যিয়ে সমস্যা নহওক কিয় দুজনে মিলি পেলাই সমাধান কৰিম, কিহৰ কাৰণে টেনশ্যন কৰি আছা, কিহৰ কাৰণে দুখী হৈ আছা, চলিউশ্যন আমি বিচাৰি উলিয়াম। এৰা হয় নহয় যে মোকাবিলাৰ মাজত আহা, আমি সিদ্ধান্ত লওঁ, সিদ্ধান্ত কৰোঁ কি কৰিম। তো সেইটো তেওঁ কেতিয়াও নকৰিব। ইয়াত গোটেইটো উল্টা হ'ব, সম্পূৰ্ণৰূপে উল্টা হ'ব। কেনেকৈ? যেনে ধৰি লোৱা তোমাৰ বিষয় লৈ তেওঁ কাৰোবাৰ মুখত কিবা এষাৰ কথা বেয়াকৈ শুনিছে, অলপমান ডাউট সোমাই গৈছে। তো প্ৰথমতে আহি পেলাই উচিত তদন্ত কৰিব লাগে, তোমাক সুধিব লাগে যে এনেকুৱা যি শুনি আছোঁ সেয়া সঁচাইনে বাৰু, তুমি কি কোৱা, ঠিক আছে। এইজন হৈ গ'ল সঁচা ভাল পোৱা ব্যক্তিজন, ঠিক আছে। আৰু মিছলীয়াজন কেনেকুৱা হ'ব, তেওঁ এইটো কাম কৰিব, প্ৰথমতে আহি পেলাই ভালদৰে তদন্ত নকৰে, তোমাক নুসুধে, তোমাৰ সৈতে মোকাবিলা নকৰে বা ভালদৰে তোমাৰ সৈতে বহি পেলাই ডিছকাশ্যন নকৰে। প্ৰথমতে আহি পেলাই শাসন কৰিব, ঠিক আছে। পাছত চিন্তা কৰিব কি সঁচা আৰু কি মিছা। পাছত গৈ পেলাই ঠিকেই জ্ঞান আহে যে এইটো মই ভুল কৰিছোঁ। ইয়ালৈকে বাৰু ঠিক আছে যে ইমান বেয়াকৈ শুনিছোঁ, মোৰ সহ্য হোৱা নাই, মই টিকিব পৰা নাই, থাকিব পৰা নাই, আহি প্ৰথমত শাসন কৰিছোঁ, ঠিক আছে, মানি লৈছোঁ। ইয়াতকৈ তলৰ মানুহ কেনেকুৱা হয় জানা, আহি পেলাই তোমাক এইটো নকয়, আহি পেলাই তাৰ সম্পৰ্ক ভাঙাৰ ধমকি দিব, তোমাক ভয় দেখুৱাব যে এৰি থৈ গুচি যাম, অমুক কৰিম, তমুক কৰিম, লাইফ বৰবাদ কৰি দিম। তো এনেকুৱা মানুহ তোমাৰ কাৰণে কেতিয়াও ঠিক হ'ব পাৰেনে, তুমি নিজেই ডিচাইড কৰা। আৰু দ্বিতীয়, তেওঁ সকলো সময়তে নিজৰ সুখৰ বাবে চিন্তা কৰিব, নিজৰ কাৰণে চিন্তা কৰিব, নিজৰ স্বাৰ্থৰ কাৰণে চিন্তা কৰিব যে এনেকুৱা মই কি কৰিলে সুখত থাকিব পাৰিম, এনেকুৱা মই কি কৰিলে সুখী হ'ম। সকলো সময়তে নিজৰ চিন্তাই কৰিব অকল, ঠিক আছে। কেতিয়াও তোমাৰ চিন্তা নকৰে যে তুমি কি কৰিলে সুখত থাকিবা, তোমাৰ কাৰণে এনেকুৱা কি কৰিলে তোমাক তেওঁ সুখত ৰাখিব পাৰিব, সেই চিন্তা তেওঁৰ মনত 1% নাহে, অলপো নাহে। কেতিয়াও চিন্তাই নকৰে যে এনেকুৱা মই কি কৰিলে মোৰ পাৰ্টনাৰক মই সুখী কৰিব পাৰিম, ধুনীয়াৰে জীৱন দিব পাৰিম, সেই বিষয় লৈ পেলাই তেওঁ কেতিয়াও চিন্তা নকৰে। সকলো সময়তে নিজক লৈ পেলাই চিন্তা কৰিব, সকলো সময়তে নিজৰ মাজত ব্যস্ত থাকিব। কেতিয়াও এইটো চিন্তা নকৰে যে এনেকুৱা মই কি কৰিলে মোৰ পাৰ্টনাৰক মই হেপ্পী ৰাখিব পাৰিম, সকলো সময়তে মুখেৰে এটা হাঁহি ফুটাই ৰাখিব পাৰিম, সেইটো কেতিয়াও চেষ্টাই নকৰে। সকলো সময়তে নিজক লৈ ব্যস্ত থাকে। আচ্ছা, প্ৰেমৰ আৰু এটা ডেফিনেশ্যন কি জানা, 50-50, আধা আধা, ঠিক আছে। যদি তোমাৰ পাৰ্টনাৰ সুখত থাকে তেতিয়াহ'লে তুমিও সুখত থাকিবা, যদি তোমাৰ পাৰ্টনাৰৰ দুখত থাকে তেতিয়াহ'লে তুমিও দুখত থাকিবা, যদি তোমাৰ পাৰ্টনাৰৰ টেনশ্যন থাকে তেতিয়াহ'লে তোমাৰো টেনশ্যন হ'ব, ঠিক আছে। আচ্ছা, বহুতবাৰ মানুহৰ মুখৰ পৰা তোমালোকে এষাৰ কথা শুনা পাইছা যে দুটা মনৰ মিল আছে। তো ইয়াতো সেইটোৱে হ'ব, দুটা মনৰ মিল থাকিব। আচ্ছা, তোমালোকে আৰু এষাৰ কথা জানা, বহুতে এইটো কমপ্লেইন কৰে যে মোৰ পাৰ্টনাৰে মোক কানেক্ট কৰিব পৰা নাই, মোৰ ফিলিংছবোৰ বুজি পোৱা নাই, মোৰ ইম'শ্যনবোৰ বুজি পোৱা নাই, মোৰ চকুৰ পানীৰ মূল্য বুজি পোৱা নাই। তো কেনেদৰে পাব? তেওঁৰ জীৱনত চালিয়া হৈ আছে, চাংগা হৈ আছে, মস্তিত জীৱন কটাই আছে, সুখৰ জীৱন কটাই আছে। তোমাৰ জেগাত ৰাখি পেলাই তেওঁক কেতিয়াও ফিল কৰিবই নোৱাৰে, ঠিক আছে। তো সেইকাৰণে তোমাৰ কথা তেওঁ বুজি নাপায়। আজিৰ পৰা এইটো কমপ্লেইন তুমি কেতিয়াও নকৰিবা যে মোৰ পাৰ্টনাৰে মোক বুজি পোৱা নাই। গম পাবা যে তেওঁ কি ক'ম আৰু ফাল্টু মানুহ এজন, ঠিক আছে। আৰু তৃতীয়, তেওঁ সকলো সময়তে চেষ্টা কৰি আহিব যেনে তোমালোকৰ সম্পৰ্কত অকল তেওঁৰটো চলে, তেওঁৰ ৰাজত্ব চলে। তেওঁ যি ডিচাইড কৰিব সেয়া হ'ব, তেওঁ যি ক'ব সেয়া তুমি শুনিব লাগিব, তেওঁ যি ক'ব সেয়া তুমি পালন কৰিব লাগিব। সকলো সময়তে তেওঁ এইদৰে বিচাৰিব যেনে মোৰ ৰাজত্ব চলক, ঠিক আছে। তেওঁ কোৱা কথাবোৰ যদি মিছা
মাৰা হয় তেওঁ কোৱা কথাবোৰত যদি তথ্য নাথাকে কোনো ধৰণৰ লজিক নাথাকে তুমি যদি প্ৰমাণ কৰি দিয়া ন তাই কেতিয়াও হজমেই কৰিব নোৱাৰে এপ্ৰিচিয়েট কেতিয়াও নকৰে তোমাৰ সৈতে ন কাজিয়াই কৰিব তোমাৰ সৈতে মানে তৰ্ক কৰিব যে নহয় তুমি ভুল কৈছা তুমি ভালকৈ চাই লোৱা তুমি ভুল কৈছা ঠিক আছে তোমাৰ যি অধিকাৰ হয় ন সেইটো তুমি কেতিয়াও নোপোৱা ঠিক আছে তেওঁ যদি এশৰা ভুল কৰে তেতিয়াহ'লে সেয়া ভুল নহয় তেওঁ যদি এশৰা ভুল কৰি পেলাই সেইটো লৈ পেলাই কেতিয়াও কোনো ধৰণৰ সমস্যা নহয় তুমি যদি সৰু এটা সামান্য ভুল কৰা তেতিয়াহ'লে সেইটো বহুত ডাঙৰ টপিক হৈ যায় সেইটো বহুত ডাঙৰ সমস্যা হৈ যায় যিমান বাৰে তোমালোকৰ মাজত কাজিয়া হওক যিমান বাৰে তোমালোকৰ মাজত তৰ্ক হওক সকলোতকৈ প্ৰথম তুমি চুপ হ'ব লাগে সকলোতকৈ প্ৰথম তুমি চৰি বুলি ক'ব লাগে তেওঁ কেতিয়াও নিজৰ ফালৰ পৰা আহি নকয় তেওঁ নিজে জানি আছে তেওঁ নিজে দোষ কৰিছে তাৰ পাছতো ন তোমাকে সৰু কৰিব তুমি মাথা নত কৰিব লাগিব তেওঁ কেতিয়াও তোমাৰ আগত সৰু নহয় যাক আমি সঁচাই কৰি ভাল পাওঁ তেওঁৰ আগত চৰি কোৱাটো ন বেছি ডাঙৰ কথা নহয় ভুল নকৰিলেও চৰি বুলি কৈ দিওঁ ঠিক আছে তো যদি তেওঁ তোমাৰ সৈতে মিছা পেম্পেৰিটি কৰি আছে তেতিয়াহ'লে চৰি ক'বলৈ ন বহুত বেছি কঠিন লাগিব ঠিক আছে সঁচা ভাল পোৱা মানুহজনে ন সকলো সময়তে সম্পৰ্কৰ মূল্য দিব সকলো সময়তে সম্পৰ্কৰ মূল্য বুজি পাব আৰু মিছা ভাল পোৱাই কেতিয়াও সেইবোৰ বস্তু নাচায় ঠিক আছে নিজৰটো চাব আৰু লাষ্ট নম্বৰটো হৈছে তেওঁ সকলো সময়তে তোমাক দেখুৱাই থাকিব মই তোমাক সন্মান কৰোঁ তোমাৰ ভেলু বুজি পাওঁ তোমাক মই ৰেচপেক্ট কৰোঁ তোমাৰ মূল্য বুজি পাওঁ ঠিক আছে সকলো সময়তে তোমাক দেখুৱাই থাকিব কিন্তু এনেকুৱা সময় আহে য'ত ন নিজৰ যি চৰিত্ৰ আছে আচল চৰিত্ৰ সেইটো ওলাই আহে উদঙাই দিয়ে নিজে ঠিক আছে কোন সময়ত উদঙাই দিয়ে জানা যি সময়ত তেওঁ সহিব নোৱাৰে সহ্য কৰিব নোৱাৰে তাত আৰু মানে এক্টিং নচলে মানে এক্টিং কৰি আৰু থাকিব নোৱাৰে সেই সময়ত তো এটা উদাহৰণ দিওঁ প্ৰথমত মই কৈ আহিছিলোঁ যে কিবা এটা তোমাক লৈ পেলাই ভুল বুজাবুজি হৈছে কিবা এটা ভুল কৰিছে সেই সময়ত ন তেওঁ বহুত বেছি খঙত থাকে আৰু তেতিয়া নিজৰ আচল চেহেৰা আচল চৰিত্ৰ উদঙাই দিয়ে কেনেকৈ সেই সময়ত তেওঁৰ মিজাজ বহুত বেছি গৰম হৈ থাকে সেই সময়ত তেওঁ পাহৰি যায় যে তুমি কেনেকুৱা পৰিৱেশত আছা তোমাৰ কি হাল অৱস্থা চলি আছে ঠিক আছে তোমাৰ কি মান সন্মান আছে তুমি কেইজন মানুহৰ ওচৰত আছা তোমাৰ কোন ৰিলেটিভ আছে সেই সময়ত এষাৰ কথা কোৱা ঠিক হ'ব নাই সেই সময়ত এষাৰ কথা সোধা ঠিক হ'ব নাই একোৱেই মানে মনত নাথাকে বা যি কম সেয়া কম ঠিক আছে তাৰপাছত তোমাৰ কি হয় সেইটো তুমি নিজেই দায়িত্ব লৈ লোৱা ঠিক আছে তো তেনেকুৱা হৈ যায় কাহিনীটো মানুহে যিমানেই অভিনয় নকৰক কিয় যিমানেই নাটক নকৰক কিয় এটা এনেকুৱা সময় আহে ন সময়ে সকলোবোৰ উলিয়াই দিয়ে আচল যি ৰূপ আচল যি চেহেৰা সেইটো ন মানুহৰ মাজত দেখুৱাই দিয়ে ঠিক আছে তো কথাষাৰ এনেকুৱা সেইবোৰ মানুহৰ পাছত কি বাহানা দিয়ে জানা যে সেই সময়ত নক'বা আৰু সেই সময়ত এনেকৈ মই এই কাৰণেই কৈছিলোঁ যে বহুত বেছি খং উঠি আছিলে তোমাৰ ওপৰত জানা সেইকাৰণে মই এনেকৈ কৈছোঁ চৰি তো বহুত ধুনীয়াকৈ তোমাক বুজাব বেঙেনা দিব ঠিক আছে তো ইমান সহজে বিশ্বাস নকৰিবা মানুহৰ ৰূপৰ কথা নাজানাই যে মানুহৰ কিমানকেইটা ৰূপ থাকে বাকী যিয়ে নহওক কিয় আশা কৰোঁ আজিৰ ভিডিঅ' চাই পেলাই কিবা বুজিব পাৰিছা মানুহৰ বিষয়ে মানুহৰ কিমানকেইটা চৰিত্ৰ থাকে মানুহৰ কিমানকেইটা ৰূপ থাকে অলপ হ'লেও বুজিব পাৰিছা বাকী তোমাৰ পাৰ্টনাৰৰ মাজত কিবা এনেকুৱা দেখা পাইছানে মই কোৱা কথাবোৰৰ পৰা কিবা মিলিছেনে যদি মিলিছে তেতিয়া তলত কমেণ্ট কৰি নিশ্চয় জনাবা তো আজিৰ ভিডিঅ'ত ইমানখিনি আছিলে আজিৰ ভিডিঅ' চোৱাৰ কাৰণে বহুত বেছি ধন্যবাদ আকৌ এবাৰ লগ পাম আৰু এটা নতুন ভিডিঅ'ৰ সৈতে তেতিয়ালৈকে ভাল থাকা সুখত থাকা আৰু সুস্থ থাকা